এভৰিৱান ৰিমাস কৰ্ণাৰ স্বাগতম জনাইছো আৰু আজি আমি ফুৰিবলৈ যাই আছো এটা জায়গাত ক'ত যাও নাজানো আজি বন্ধ আছে অফিস সেইকাৰণে আমি ওলাইছো যাবলৈ কিউট কাপল লগতে মা আৰু জন্দা আছে ইফালে দেখাই দি আছো পিকনিক পিকনিক খোৱা বস্তু সব বনাই লৈছো ক'বাত বহি খাম আৰু জন্দাই কৈছে যে কোৱা ৰিজৰ্টত লৈ যাব ক'ত নিয়ে চাও আৰু জন্দাই যতে নিয়ে আৰু আমাৰ সেইটোৱে ডেষ্টিনেশ্যন ইফালে দেখাই দিয়া জন্দা আৰু ওকে দেখাই আছো এইটো আমাৰ মামি এইটো আমাৰ জন্দাদা জন্দাদা হাই খাই এনে পাৰিলো পাৰি এনে বিচি পালাগি মই জানো stoppage guys stoppage এই এটো কি আছে তেজালে এটো কেনা খালি কে দিব আমাৰ মানে মাংস আঞ্জা সাকে লিক হৈছে তো হেতু আমি চাই আছো কিবা কম কিবা আমি মানে গাইস stoppage দিছিলো ইয়াতে মানাস আহি পালো গাইজ আৰু ইয়াতে বহুত পিকনিকৰ গাড়ী চাৰি এইবিলাক আছে বাট মই যত এক্সপেক্টেশন ৰাখি আহিছিলো হেতু আৰু নাপালো দেখাইছো কত কত কি আছে বেটাৰ দেন নাথিং গাইজ দাড়ি বহুত ৰ'দ আমি আহি পালো বাট বহুত ৰ'দ এতে খাবাও পাৰা নাজব ৰখাও পাৰা নাজে চকু মেলবা পাৰি মতো নাই তো ঝুলা আৰু ৰ'দ বেলেগ একোই নাই গাইজ মানে গাড়ীখন মানে বালাত মানে ফাঁচি গেল গাইজ এটা মানে ঠেই ল'ব লাগব গাড়ী ঠেই লৈছো গাইজ বালাত ফাঁচিছি গাড়ী আমাৰ সদায় নাই হয় ট্ৰিপটো ভাবাৰ দৰে নহয় সদায় চাই লওঁ আমি বগৰী কিনলো মিঠা আছে 10 টকাকে আমাৰ গাড়ী ফাঁচিছি বালা তাকো আমি আহিম আমাৰ লগত কলেজ নহব হবা পাৰে না হয় গাড়ী ফাঁচিছি আহুন্দে কাম কৰি আছে আহুন্দে মোটাকে আহিছি যদি গাড়ীখন উঠাবা নৰে ডেট গাইজ আমি উঠালো সুমন মই আৰু বাইদেউ এনেকে ঠেলি দিছো গাড়ী উঠি গেছি কাম যে নৰু আমি গাড়ী উঠি গেছি দেখা দা তো সাকসেস গাইস পিকনিক আর মামি খাই আছে চিপস শেখ চেঞ্জ ইন প্লেন আমি ডিচ কৰি দিলো এটো প্লেস সম্ভৱ কথা গাইস সম্ভৱ বহুত ৰ'দ এক্সট্রিম ৰ'দ নাই গাইস আমাৰ পইচা দেবা জাগা নাই জটা গুলো মানে তাতে পানি নামবা পাৰি 200 টকা দি আমি টিকট কাটছিলো একে আহিম জটা পানিখিনি ৰখাই দিব অলপ গাইস আমি 200 টকা দিছো টিকট কাটছো আইছো গাড়ী ফাঁচেছো ফিৰি গেছো অসম্ভৱ কথা গাইস আমাৰ লকসান হল অসম্ভৱ কথা পাইছো কত করে আপনি গাড়ী ধল খাই কেনে গুচি যাম মামি কৈছে এবাৰ বোলে মামি পানীত নামি চাব আমি আইছো পানীত নামবা লাগিব কব কেনা কক ভাল লাগছি কেনা লাগছি একদম বঢ়িয়া লাগছি গাড়ী থিলে কেনা লাগছি গাড়ী থিলে কিনে আৰু বেছি ভাল ৰং পাৰি কৰি দিছি সুমানে মানে হাফ পেন্ট পিন্ধিছি তলত বহুত গৰম সেইটো কাৰণে সি লং পেন্ট খুলি দিছে মই দেখি আছো আপোনালোকক ৰ'ব
কথা ক'ব লগা আছে আপোনালোকক এইটো ৰীমা দাসৰে চেনেল মই জাষ্ট মানে আজি জাষ্ট এক্সপেৰিমেণ্ট কিজানি মোৰ চেনেলতো মই নেক্সট ভ্লগ বনাই দিওঁ তো একচুৱেলি আজি মই ভ্লগ কৰা কাৰণ আছে কাৰণ তাই মানে বহুত বৰ পায় এইবিলাক ভ্লগ টক তো মই ভাবিছোঁ কি যে মই বনাওঁ যদি ভাল হয় মই মোৰ চেনেলতে বনাম আছে এটা হা লিচাশ্ৰী কাকতি বুলি চাব গাইজ তাইৰ চেনেলটো মই চুৰ কৰি ল'ম নো প্ৰব্লেম তাইৰ চেনেলটো মই লৈ ল'ম নো প্ৰব্লেম মই ভিডিঅ' দিম কৰিবা মই এডিট কৰিব নোৱাৰো এনেও হেলা লাগে চিস্কট গাইজ চিস্কট আমি মানে এতিয়া পাপৰ খাই আছোঁ কি যে খাওয়া হিচাপে নাই মামী এতিয়া চাহ খাই আছে দোকান এখনত ৰখছোঁ গুড দেখাও স্মাইল করো গাইস তো ময়ূর আপনারা দেখছি না এইটো এইটো মাংরতে জল ময়ূর হলছে এটা সাপ বগা ময়ূর কইছি ব্লগ যাও আজন দা ব্লগ বারিখা রে বোন ভাল লাগছে সো এভরিওয়ান আমি বিচাৰি আছো আমাৰ এটা ধুনীয়া প্লেস যত আমি বহি খাব পাৰো এতিয়া আমি মানে জাগা ললো এতিয়া আমি খৰ কাৰণে যোগাৰ কৰি আছো আমি খাম আপোনালোকে চাব আমি খাম এই চা আপোনালোকে চাব এই বোলে এস্থেটিক বোলে কিবা বোলে এস্থেটিক উপৰা কাঠি বহি কেনে লাগছি দে ভাই সুমন কিয় কবা ক'ব লগা নাই জন্দা অ জন্দা এক্সপিৰিয়েঞ্চ কওক মিনিট হাত দিব বোলে বহুত ভাল লাগছে কেৰা লাগছে আমাৰ লগত আহিব না আৰু আইবা লাগব আপুনি বৰ হৈছে নেকি আমাৰ লগত বৰ নাই ভাল লাগছে অ জন্দা নাই মিৰিন্দা জন্দা অ জন্দা মিৰিন্দা মানে এতিয়া যোগাৰখিনি কৰি আছো গোটেইখিনি হওক হোৱাৰ পিছত দেখাম তো চাই থাকক আমি খালোঁ এতিয়া এনেই বহি আছোঁ বহিম আৰু ইয়াতে অলপ টাইম যিহেতু পিকনিক খাব আহিছোঁ আৰু লিখিত কথিত চব কৈ আছোঁ খাই ভাল লাগছে ধুনীয়া টেষ্টি জেগাটো ধুনীয়া ন জেগাটো ধুনীয়া বহিও বতাহত ভাল লাগছে ফিৰফিৰা বতাহ এটা মই সকলোকে কুৱেশ্যন সুধোঁ এই বিয়া হোৱা পেন পাই না এইখিনি বাদ দি এক পাই না তাৰপিছত ক'ত থাকেছিল এইখিনি বাদ দিয়কচোন মই বিয়া হৈছো কিন্তু আৰু ভাল লাগছে আজি সঁচাই ভাল লাগছে সাকসেসফুল পিকনিক ভাল লাগছে ফাৰ্ষ্টতে আমি ৰ'দ আৰু গৰমত ভাবিছিলো যে আমাৰ আজি সব একো নহ'ব চব ফ্লপ বাট আমি এটা এনেকুৱা লোকেশ্যন চুজ কৰিছো নাই কিন্তু যিটো চাহ বাগানৰ কাষত আমি বহি আছোঁ কাষত এটা নদীও আছে ৰিমঝিম বতাহ নদী শাক চব মামী এতিয়া অলপ মানে দীঘাল দিব আৰু আটাইতকৈ আমাৰ কি মামী সুখ পাওঁতো যিটো মামী পাইছি তাতে আমিতো বাৰু অ'ত ঘূৰিয়ে থাকোঁ সেইটো আমাৰ একো নাই আমাৰ অভ্যাস আছে কিন্তু মামী কভাই আহিছি মামী যাতে মানে পায় আৰু সেইটোৱে ভাল লাগছে মামী এইটো এনেকৈ শুই গৈছে তো আপোনালোকে ভাবক কিমান সুখ পাইছে জেগাটোত আহি য'ত শুই গৈছে আপোনালোকে চাওক সেইখিনি চব চাহ বাগিচা হা সেইবিলাক চব চাহ বাগিচা এইডাল গছৰ তলত মানে কমলা গছ ন এইডাল কমলা টেঙাৰ গছ তো ইয়াৰ তলত আমি ধুনীয়াকৈ বিচনা চাদৰ পাৰি লৈছোঁ আমি একচুৱেলি চব যোগাৰ লৈ আহিছোঁ ঘৰৰ পৰা তো আমি গাড়ীত আহিলে এইটো বস্তু ভাল আৰু আপোনালোকক ভিউটো দেখাই নাই ভালকৈ তো ইয়াতে কিবা মেলা হ'ব বুলি কৈছে বাণিজ্য মেলা ইয়াতে এনেকৈ কোনো পিকনিক নাখায় আমি চাগে ফাৰ্ষ্টে চাগে ইয়াতে এনেকৈ খাইছোঁ তো মানে এইখিনি ধুনীয়াকৈ ফটো চটো উঠি খোৱা লোৱা কৰি আমি তাৰ পৰা ওলাই দিলোঁ এতিয়া আমি গৈ আছোঁ মাহীহঁতৰ ঘৰত আপোনালোকক দেখাই আছোঁ হাই এভৰিৱান আমি মানাহৰ পৰা আহি আমাৰ মাহীহঁতৰ ঘৰ একদম ৰাস্তাতে পৰে চ' আমি মাহীহঁতৰ ঘৰত সোমালো আমাৰ ইয়া আইনু কি খবৰ আৰু আমি একদম চাহ তাহ খোৱাত লাগি গ'লো আহি পিনে আৰু তাতে মানে তাৰ পৰা আহি চাহৰ পৰা ক্ৰেপিং হৈ আছিলে কাৰণে জুমান কিয় ক'বা এইফালে মাইক বিজি নাও আৰু মাহীক দেখাই আছোঁ আমাৰ 1 মিনিট হেৰি কৰি আহিল মানে মাহী কওক কি কৰিলা আপুনি কওকচোন ভোগালী মেলা দোকান দিছিলোঁ আৰু কি জলহকী আমাৰ মাই জলহকী জল জীৱন মিছনৰ কৈছি যি এই দুটা সুমনে ৰাতি চুৰকিব আৰু আছে দেখি আছোঁ চব দেখি আছোঁ আৰু আছে এই যিটো নাহো ন বুলি কৈ আহিছে সেইটো শাক
শাকনি কিনি আছে নহয় এইটো মহা আমাৰ মহা হাই কওক মহাবিয়া জনাই মহা কিন্তু বিয়াত জনাই আৰু এই মাহীহঁতে এগিলাখান দিছি নলবাৰীক লগি মূলা নিজৰ ঘৰৰ খেতি না নিজৰ ঘৰৰ খেতিৰ সুধাৰ মই মহা গেলো আহিম দা কিনজোৰাকে খাওঁকে আইনো বাই বাই জাঙেটোক লৈ আহিবি